Hey guys, welcome back to my YouTube channel. তো সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম আপোনালোকৰ। আজি হৈছে 16 তাৰিখ। মই ৰাতিপুৱা এতিয়া বাজিছে 6টা। তো আমি ওলাই আছো আজি অকণমান যাম গুৱাহাটীৰ ফালে। কিয় যাম সেইটো আপোনালোকক দেখাই আছো। গতিকে মোৰ নতুন ব্লগটো আপোনালোকে চাবলৈ নাপাহৰিব আৰু শেষলৈকে চাব। প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। Hey guys, আপোনালোকক জনাই হোৱা নাই যে আমি গুৱাহাটী কলৈ আহিছো। এয়া চাওক, আমি নীলাচল পাহাৰত থকা মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰিবলৈ আহিছো। এয়া লাহে লাহে আমি আগবাঢ়িছো মন্দিৰৰ ভিতৰলৈ মানে কি আপোনালোকৰ যিখিনি যাব লাগে সেইখিনি মাৰ্কেটৰ মাজেদি সেইখিনি আমি খোজকাঢ়ি গৈ আছো। যিহেতু আমাক গাড়ী সেইখিনি নিয়ালৈকে পাৰ্মিশ্যন নাছিলে। যিহেতু বিয়াৰ পিছত আমি এবাৰ গৈছিলোঁ মা কামাখ্যাৰ মন্দিৰলৈ, কিন্তু মোৰ শাহু মাৰ এটা আশা আছিলে, বহুত দিনীয়া পুৰণা আশা, যে মা এবাৰ যাব মা কামাখ্যাৰ ওচৰত দৰ্শন কৰিবলৈ। দেউতা থকা দিনৰ পৰা সেইটো আশা আছিলে। সেই বস্তুটো একচুৱেলি ক'বলৈ গ'লে মায়ে তেওঁৰ ওচৰলৈ মাতিব লাগিব, হয়তো ঠিক তেনেকুৱা টাইম অহা নাছিলে। এতিয়া আমি দৰ্শন দিবলৈ গৈছোঁ আৰু যিহেতু চবখিনি সুবিধা থকাৰ পিছতো আমি ইমান ওচৰতে থাকিও যাব পৰা নাছিলোঁ। আজি ভাবিলোঁ ছানডেও আছে, গতিকে যাওঁ। মই গৈছিলোঁ, মা আৰু ভণ্টি দুজনী আৰু খুৰী এগৰাকী আমাৰ লগত গৈছিলে। এয়া চাওকচোন, ৰাতিপুৱা খুব সোনকালে গৈছিলোঁ আমি। 4টা বজাতে আমি ঘৰৰ পৰা ওলাইছিলোঁ আৰু তেতিয়া আমি গৈ পেলাই 7:45 মানত আমি গৈ মন্দিৰ পাই গৈছিলোঁ। তেতিয়াও অলৰেডি বহুতেই ভিৰ আছিলে সেইদিনাখন। মোৰ ভিডিঅ' বনাবৰ কাৰণে অকণমান প্ৰব্লেমো হৈছিলে। চাওকচোন, এয়া মন্দিৰ। তথাপিও তাৰ মাজতে যিমানখিনি পাৰোঁ মই ক্লিপ সংগ্ৰহ কৰিছিলোঁ। আৰু মন্দিৰৰ ভিতৰলৈতো মোবাইল নিয়া প্ৰৱেশ নাই, সেইটো আপোনালোকে সকলোৱে জানে। গতিকে বাহিৰৰখিনিকে অকণমান আপোনালোকৰ ওচৰত দেখাইছোঁ। বহুতেই ভাল লাগিছিলে মনটো। ৰাতিপুৱা টাইমত পূজাভাগ কৰিব পালেতো আৰু বহুত বেছি ভাল লাগে। এয়া চাওক, আমিবোৰ পূজা এতিয়ালৈকে কৰা হোৱা নাই, যামহে ভিতৰলৈ। এয়া আমি ৱেইটিং ৰুমত VIP টিকেট ৰাখিছিলোঁ, গতিকে আমি ৱেইটিং ৰুমত বহি আছোঁ। অকণমান তাৰে ক্লিপ আপোনালোকক দেখালোঁ। চাওক, সকলোবোৰ একেলগে বহি আছোঁ, যিহেতু একো নোখোৱা নেমেলাকৈ গৈছোঁ। বহুত টাইমো হৈছে অলৰেডি, তেতিয়া 10টা বাজি গৈছিলে। এয়া আমাৰ পূজা দৰ্শন কৰি হৈ গৈছে। এতিয়া মই বাহিৰলৈ যেনে তেনে ওলাই আহিছোঁ। ইমানেই বেছি মানুহৰ ভিৰ যে খোজকাঢ়িবলৈও অকণমান অসুবিধা হৈ গৈছিলে। তাৰ মাজতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু মানুহৰ ঠেলা গতা ইমানখিনি হৈছে, ভাবিছোঁ মোৰ হাতৰ পৰা মোবাইলে পৰি যায় নেকি। সেয়া চাওক, অলৰেডি হৈ গৈছে। এতিয়া বহুত বেছি ভোক লাগিছে, গতিকে ভাবিলোঁ অকণমান বাহিৰলৈ ওলাই নিৰামিষ কিবা এটা খাদ্য খাবলৈ যাম। তথাপিও মানে লাইট ফুড, কিন্তু আমি এতিয়া পূজাৰ পৰা ওলাই ডাইৰেক্ট যাম মোৰ দাদাহঁতৰ ঘৰলৈ। তাতে দুপৰীয়া লাঞ্চটো তাতে কৰিম। চাই থাকক। দাদাহঁতৰ ঘৰ পাইছোঁহি। তেওঁলোকৰ ফ্লেটত আকৌ লিফ্ট নাই। ইমান বেছি ভাগৰ লাগিছে, না এনাৰ্জি আছে গাত। তাৰপিছতে যেনে তেনে এয়া গৈছোঁ। চাওকচোন, বহুত বেছি ভাগৰ লাগিছে। এয়া আমাৰ গুল্লু, খুৰী আৰু মই। হাজবেণ্ড একদম আগতেই গৈ উঠিলেগৈ। যিহেতু দাদাহঁতৰ পোৱালীকেইটাৰ কাৰণে
আহিব লগা আছে ইয়ালৈ ভাবিছিলোঁ হোটেলতে কিবা খাম বুলি কিন্তু বৌ আৰু দাদাই অলৰেডি ইমান কষ্ট কৰি পেলাই বজাৰ চজাৰ কৰি ৰাখিছে আমি নিৰামিষ খাবৰ কাৰণে তেওঁলোকে যা যোগাৰ কৰিছে এয়া চাওক এতিয়ালৈকে গৈয়ে পোৱা নাই ৰুমত ইমানেই বেছি মানে ভাগৰ লাগিছে এয়া আমাৰ টিকু টিকু বোলো এয়া পুতলা মাহী কোচত গৈছে এবাৰ সি মোৰ কোচত আহিছে সি মানে কি কৰিব কি নাই একদম মানে মানুহখিনি দেখি মানে সি মানে এনেকুৱা কৰিছে যেন সি বহুত দিনৰ পিছত দেখিছে বৌহঁতৰ ছাদৰ ওপৰত আৰু চাওক ভিউটো ইমান ধুনীয়া আমি অলৰেডি যাবৰ কাৰণে ৰেডি হৈ গৈছোঁ দেৰি হৈ গৈছেগৈ আহিব লাগিব আকৌ কাইলৈ গুৱাহাটীলৈ আহিব লগা কাম থাকিব পাৰে তো আমি ৰেডি হ'লোঁ যাবৰ কাৰণে ভাত খালোঁ একদম ফুপনি উঠাই দিছে বহুত ধুনীয়া ভিউ ইমান ধুনীয়া ফুল আছে ওপৰত বহুত বেছি এইটো আপোনাৰ ইফালৰ ভিউ এইটো আমাৰ টিকু টিকু হাই বহুত ধুনীয়া একচুৱেলি কি হৈছে আমি ৰাতিপুৱা বহুত সোনকালে ওলাইছিলোঁ গতিকে টোপনিবোৰ কাৰোৰে পূৰ হোৱা নাই আবেলি তেতিয়া 4টা বাজিছে এয়া চাওক ভণ্টিয়ে হামিয়াই আছে ইমান মানে একাপ চাহ খাবৰ কাৰণে ইমানেই মানে হেৰি লাগিছিলে যদি চাহ কাপ নাখালোঁ হয় তেতিয়াহ'লে আমাৰ অৱস্থা নাই গোটেইখিনি মানুহ শুইছোঁ এক্সেপ্ট আমাৰ লগত যিজন চালক গৈছিলে তেখেতৰ বাদে তেখেতেও হামিয়াই আহিছে তথাপিও মানে আমি ভাবিলোঁ কি ৰোড ছাইড ধাবাতে আমি অকণমান চাহ খাই লওঁ দেখাই থাকিম চাই থাকক কেনেকুৱা পালে জনাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ আৰু